এভৰিৱান কেকে কিচেন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মিল্ক পাউডাৰৰ বৰফি বনাবলৈ ওলাইছোঁ। সকলোৱে খাই খুব ভাল পাব আৰু খুব বনাবলৈ সহজ, কিন্তু অলপ মই বেলেগ ধৰণে বনাম, আপোনালোকে চাই যাব। আৰু মিঠাইবিধ বনাবলৈ লগা সামগ্ৰীসমূহ হৈছে পাউডাৰ গাখীৰ, তাৰপিছত গুড়ি চেনি, তাৰমানে মিক্সিত মই গুড়ি কৰি লৈছোঁ, আৰু গাখীৰ আৰু ঘিউ, আৰু যিটো পাত্ৰত বনাম সেই হেৰিটো মই বাটাৰ পেপাৰ দি পেলাই গাৰ্নিছ কৰি থৈ দিছোঁ। আৰু এতিয়া আপোনালোকক মই দেখাম কেনেকৈ বনাইছোঁ। আৰু এই কাপটোৰে সকলো বস্তু মই যোগ কৰি লৈছোঁ। ইয়াত মানে গুড়ি পাউডাৰ গাখীৰ লৈছোঁ 2 কাপ, গুড়ি চেনি 1 কাপতকৈ অকণমান বেছি, গাখীৰ লৈছোঁ 1 কাপ, আৰু ঘিউ লাগিব 4 চামুচ, এই চাহ চামুচখনেৰে এয়াই। আৰু মই ইলাচি গুটি কেইটামান এই চেনিখিনি মিক্সিত পিছোঁতে দি দিছোঁ ইয়াতে। আপোনালোকে এনেই ইলাচি পাউডাৰো দিব পাৰে পিছত। আৰু মোৰ ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ কমেণ্টবোৰে বৰ উৎসাহিত কৰে, তেতিয়া বনাবলৈ আৰু মন যায়। আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। আহকচোন আমি এতিয়া মিঠাইবিধ বনাবলৈ যাওঁ। মিঠাইবিধ আৰম্ভ কৰোঁ আহক। মই প্ৰথমতে গেছটো জ্বলাই ল'লোঁ, লৈ পেলাই তেৱাখন অকণমান গৰম কৰি ল'লোঁ। যদিহে ঘিউখিনি আপোনালোকৰ গলি থাকে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে গেছটো জ্বলাই পেলাই তেৱাখন গৰম কৰি নল'ব দেই। মোৰ ঘিউখিনি গলি থকা নাই কাৰণেহে গৰম কৰিব লগা হৈছে তেৱাখন। চামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ দিলোঁ। 4 চামুচ ঘিউ দিলোঁ। মোৰ ঘিউটো অন্নপূৰ্ণা ঘিউ, আপোনালোকে যিকোনো ঘিউ দি বনাব পাৰে। মই অন্নপূৰ্ণা ঘিউ গোন্ধটো খুব ভাল পাওঁ। এতিয়া মন কৰিব, মই গেছটো অফ কৰি দিছোঁ দেই। ঘিউ গলি থাকিলে আপোনালোকে গেছ নজ্বলাব। এতিয়া গাখীৰখিনি দি দিছোঁ। গাখীৰ 1 কাপ লৈছিলোঁ, এইটো কাপৰ 1 কাপ। তাৰপিছত পাউডাৰ গাখীৰখিনি অলপকৈ দি পেলাই প্ৰথমতে মিলাই ল'ম। গেছটো জ্বলাই দিলে গাখীৰখিনি গোটা গোটা হৈ থাকিব, সেইকাৰণে আপোনালোকে প্ৰথমতে গেছটো জ্বলাই নল'ব। পাউডাৰ গাখীৰখিনি অলপকৈ মিলাই তাৰ পাছতহে গেছটো জ্বলাব লাগিব। এনেকৈ কৰিলে লাম্পছ নুঠে গাখীৰখিনি। খুব ভালকৈ মিলি যাব লাগিব, তেতিয়াহে মিঠাইবিধ খাবলৈ ভাল হয়। ৰ'ব, মই এইটো লাইটো জ্বলাই দিম। পাউডাৰ গাখীৰ সেই কাপটোৱে 2 কাপ দিছোঁ। মই পাউডাৰ গাখীৰটো আমুল স্প্ৰে লৈছোঁ, আপোনালোকে যিকোনো পাউডাৰ গাখীৰ ল'ব পাৰে। এতিয়া মই লাহেকৈ গেছটো জ্বলাই দিছোঁ। গেছটো চিমতে দি পেলাই গাখীৰখিনি মিলাব লাগিব, মানে বেছি গৰম হ'লে গাখীৰখিনি গোটা হৈ থাকিব। মই গেছটো অকণ অফ কৰি দিলোঁ। গাখীৰখিনি সম্পূৰ্ণ হেৰি হোৱা নাই। এই সম্পূৰ্ণ মিঠাইটো বনাওঁতে আধা ঘণ্টামান লাগে, 20 মিনিটমান সময় গোটেইখিনি ডোটো তৈয়াৰ কৰোঁতে লাগিব। এতিয়া মই গেছটো জ্বলাই দিছোঁ, একদম চিমত এইখিনি ডোটো অলপ গোটা হোৱালৈকে ভাজি থাকিব লাগিব দেই। ভাজি থাকিবহে আহিছোঁ, লৰাই থাকিব লাগিব। চেনি 1 কাপতকৈ অকণ বেছি লৈছিলোঁ, কিন্তু গোটেইখিনি মই নিদিওঁ কাৰণ পাউডাৰ গাখীৰৰ মিঠাটোতো আছেই।
গোটেইখিনি নিদিওঁ মিঠা। আপোনালোকে এইটো জোখমতে দিব দেই, যিমানৰ বনাই জোখটো চাই লওক। পাউডাৰ গাখীৰটো পূৰা মিঠা থাকেই। মই চেনিখিনিৰ লগতে ইলাচি 2-3টামান দি পেলাই মিক্সিত মাৰি লৈছিলোঁ দেই। আপোনালোকে বেলেগে ইলাচি পাউডাৰ দি ল'ব। চেনি আৰু 1 চামুচ দি দিওঁ। ইমানখিনি চেনি থাকি গ'ল চাওক, 1 কাপতকৈ বেছি চেনি লৈছিলোঁ, অলপ চেনি থাকি গ'ল 2 চামুচমান। আৰু আপোনালোকে যিটো পাত্ৰত এইখিনি উলিয়াই ল'ব, ট্ৰেতে লয় নে থালতে লয়, মই এটা টিফিন বাতিত লৈছোঁ। সেইটো আগতে আপোনালোকে বাটাৰ পেপাৰ দি পেলাই হেৰি কৰি থ'ব, ঠিক কৰি থ'ব। নহ'লে এইটো বস্তু লগে লগে কাঢ়ি পেলাই কৰিব লাগে, নহ'লে দেৰি কৰি থাকিলে আকৌ টান হৈ যাব। লাহে লাহে ডাঠ হৈ আহিছে। মিঠা বেছি খোৱা মানুহে গোটেইখিনি চেনি দিব পাৰে। মই অকণমান মিঠা কমকৈ দি বনাইছোঁ। গেছটো কিন্তু চিমতে আছে দেই, চিমতেই থ'ব। বেছিকৈ দিলে তলফালে লাগি আহিব। শেষৰ সময়খিনি বিৰাট সাৱধান হ'ব লাগে, নহ'লে অকণমান ইফাল সিফাল হ'লেই লাগি ধৰে। সেইখিনি সময় বৰ দিগদাৰ। এইটো জোখতে আপোনালোকে ৰাখি দিব। আৰু যিটোত বনাব সেইটো তৈয়াৰ কৰি থ'ব, নহ'লে লগে লগে এইটো দিব লাগে। এইটো ৰখাই থ'লে ডাঠ হৈ আহিব। এইখিনি কাম একে লৰালৰিকৈ কৰিব লাগে, নহ'লে তলফালৰ পৰা লাগি আহিব। সেইকাৰণে আগতেই চব যোগাৰ কৰি থ'ব লাগিব। আৰু এনেকৈ 2 ঘণ্টামান থৈ দিম। মই ৰুম টেম্পাৰেচাৰতে থ'ম, আপোনালোকে 1 ঘণ্টামান ফ্ৰিজত থৈ দিব পাৰে। এতিয়া আলমণ্ড কেইটামান কাটি থৈছিলোঁ, এতিয়া ওপৰত দি দিম। আপোনালোকে ইচ্ছামতে কাজু বাদামো দিব পাৰে, পিস্তাও দিব পাৰে, একো নিদিবও পাৰে। নিদিলেও খাবলৈ একেই সোৱাদেই হয়। মই এতিয়া 2 ঘণ্টাৰ কাৰণে থৈ দিম। মিল্ক পাউডাৰ বৰফি ৰেডি। এয়া ধুনীয়া হৈছে, খাবলৈও বৰ ধুনীয়া হয়। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নিদিলে আহোঁ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ।